হেল্ল' গাইজ, মই অৰ্চনা আৰু আজি আপোনালোকৰ ওচৰত মই এটা নতুন ভিডিঅ'ৰ সৈতে উপস্থিত হৈছোঁহি। আশা কৰিছোঁ আপোনালোক সকলে মোৰ ভিডিঅ'টো ভাল পাব আৰু শেষলৈকে চাই থাকিব। আজি মই আপোনালোকৰ বাবে ঘৰতেনো আমি কেনেকৈ চুলিৰ যত্ন ল'ব পাৰোঁ তাৰ ওপৰত এটা সৰু টিপছ লৈ আনিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব। আহকচোন তেতিয়াহ'লে আমি ভিডিঅ'টোলৈ আগবাঢ়ো। মই তাৰ বাবে লৈছোঁ জবা ফুল আৰু জবা ফুলৰ পাত, লগতে লৈছোঁ জেতুকা পাত আৰু অকণমান দৈ। জেতুকা পাতখিনি মই কালি ৰাতিয়ে পিচি থৈছিলোঁ আৰু এই পিচি থোৱা জেতুকা পাতখিনিৰ লগত মই দি দিম কেইখিলামান জবা ফুলৰ পাত, লগতে জবা ফুল আৰু অকণমান দৈ। দৈখিনি বেছি ডাঠ নহ'লেও হ'ব, পনীয়া দৈ হ'লেও হ'ব। দৈখিনি যিমানে টেৰা হ'ব নহয় তেনেকুৱা দৈ চুলিত ব্যৱহাৰ কৰিবলৈ বহুত ভাল হয়। এয়া পিচি লোৱাৰ পিছত গোটেইখিনি বস্তু দেখিবলৈ এনেকুৱা হৈছে। কিন্তু বস্তুখিনি বেছি পনীয়া কৰিও ল'ব নালাগে আৰু বেছি ডাঠকৈও ল'ব নালাগে। এতিয়া মই চুলিৰ গুৰিত ধুনীয়াকৈ হাতেৰেই মই লগাই ল'ম। আপোনালোকে ইচ্ছা কৰিলে ব্ৰাছো ব্যৱহাৰ কৰিব পাৰে, কিন্তু হাতেৰে ধুনীয়াকৈ চুলিৰ মাজত অংশবোৰত লগাবলৈ সুবিধা হয় বুলি ভাবিয়েই মই হাতেৰে লগাই গৈছোঁ। সেইটো আপোনালোকৰ নিজৰ ইচ্ছা, আপোনালোকে ইচ্ছা কৰিলে ব্ৰাছ ব্যৱহাৰ কৰিবও পাৰে। এতিয়া মই গোটেইখিনি চুলিত এনেকৈ ধুনীয়াকৈ লগাই ল'ম আৰু এয়া মোৰ লগাই লোৱা হৈ গ'ল। এতিয়া মই এইখিনি এঘণ্টা সময়ৰ কাৰণে ৰাখি থ'ম। এইখিনি কিমান সময় ৰাখি থয় সেইটো আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব। মুঠতে আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰ ভিতৰত এইখিনি ৰাখি থ'ব লাগে। আৰু মোৰ এয়া এঘণ্টা হৈ গ'ল। এঘণ্টাৰ পিছত দেখিবলৈ মোৰ চুলিখিনি এনেকুৱা হৈছে। এতিয়া মই নৰ্মেল পানীৰে এই এতিয়া চুলিখিনি মই ধুই দিম। 1 ঘণ্টাৰ পিছত চুলিখিনি ধুই দিলোঁ। চুলিখিনি মই নৰ্মেল পানীৰে ধুই দিলোঁ। ইয়াত কোনো মই শ্বেম্পু কণ্ডিশ্যনাৰ ইউজ কৰা নাই। আজি কালিলৈ মই শ্বেম্পু কণ্ডিশ্যনাৰ ইউজ কৰিম। দেখিছোঁ আৰু জেতুকা পাতৰ গুৰি লাগি আছে। ভালকৈ শুকাই দিয়াৰ পিছত ফণিয়াই দিলে এইখিনি গুচি যাব। আৰু মোৰ চুলিখিনি দেখিছেনে, পাতলকৈ এটা কালাৰ ধৰিছে আৰু দেখিবলৈ বহুত চিল্কি হৈছে। এইখিনি বস্তু চুলিত লগোৱাৰ পিছত যদি আপোনালোকে কোনো ভাল ৰিজাল্টো নাপায়, তেতিয়াহ'লে আপোনালোকে কোনো ভয়ো কৰিব নালাগে, কাৰণ এইখিনি বস্তুৰ পৰা কোনো ছাইড ইফেক্ট নহয়। কাৰণ এইখিনি বস্তু আমি ঘৰতে পোৱা লোকেল বস্তু হয়, গতিকে ইয়াৰ পৰা কোনো আমাৰ চুলিত ছাইড ইফেক্ট নপৰে। আপোনালোকে যদি মোৰ এই সৰু টিপছটো ভাল পায়, তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব আৰু মোৰ ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব আৰু মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আপোনালোকে এই টিপছটো ফ'ল' কৰি কেনেকুৱা পাইছে। আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব, আৰু যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পায়। আৰু আজিলৈ আহিছোঁ, পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। গতিকে বাই বাই, ধন্যবাদ।